গাইজ আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ আপোনাক ভালে আছে, ময়ো ভালে আছোঁ। এই শাহুমা মই বহি আছোঁ এবং ঘৰৰ চলিঙৰ অলপ সৰু সুৰা কাম কৰাই আছোঁ আৰু ঘৰবোৰৰ চৌকাত টকাখিনি আহিবৰ কাৰণে চলিংটো কৰাই লৈছোঁ আৰু এয়া শাহু বুঢ়ী দুইজনী বহি আছোঁ। আৰু আজি বনালোঁ পালেং শাকেদি পনীৰ বনালোঁ। মইনো পালেং শাকেদি পনীৰ কেনেদৰে বনাইছোঁ আপোনালোকক ভিডিঅ'টো দিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু চাই থকা ভিডিঅ'টো এইবোৰ সৰু সুৰা আৰু চলিং কৰি আছে, মই ভিডিঅ' কৰিছিলোঁ আৰু বহি বহি। আহক মোৰ ৰেচিপিটোলৈ। এয়া মই পালেং শাক ধুই মেলি বইল কৰি ল'লোঁ, মিহিকৈ কটা নাই গোটাভাৱে দিলোঁ। তাৰপিছত এইখিনি মই পনীৰ চনীৰ কাটি ৰেডি কৰি ৰাখিলোঁ। এয়া মই কেৰাহী গৰম হ'লত তেল দিছোঁ। তাৰপিছত মই পিঁয়াজ সৰু চাইজৰ এটা পিঁয়াজ কাটি দিছিলোঁ। তাৰপিছত নহৰু দিলোঁ মই, নহৰু আদা চব দিয়া হৈছে আৰু তাৰপিছত বিলাহী দিলোঁ, সৰু চাইজৰ বিলাহী এটা দিছোঁ মই। তাৰপিছত মই অলপ ঢাকনাখন লগাই দিম, অলপ দি সিজিব দিম মই। এয়া বিলাহীখিনি প্ৰায় জহি উঠিছে আৰু তাৰপিছত মই এইখিনি বাচন এখনত আঁতৰাই লৈছোঁ। এইখিনি মই মিক্সিত মাৰি গুড়ি কৰি ল'ম আৰু পেষ্ট বনাই ল'ম। তাৰপিছত মই মিঠাতেল দিলোঁ যিমানটো প্ৰয়োজনত দৰকাৰ আৰু তাৰপিছত মই পনীৰখিনি অলপ ফ্ৰাই কৰি ল'ম, হালকা ফ্ৰাই, বৰ বেছি ফ্ৰাই নকৰোঁ আৰু তাৰপিছত সেইখিনি মই মিক্সিত মাৰি ল'ম, পেষ্ট বনাই ল'ম মই। এয়া পনীৰখিনি মই ফ্ৰাই কৰি লৈছোঁ। অলপ ফ্ৰাই কৰি ল'লে কেঁচা কেঁচা ভাৱটো নাথাকে আৰু তাৰপিছত মই পনীৰখিনি এটা বলত ঠাণ্ডা পানী লৈ লৈছোঁ। তাত মই তেতিয়া পনীৰখিনি চফ্ট হয়, ঠাণ্ডা পানীত গৰমে গৰমে দি দিলে। তাৰপিছত মই জিৰা দিছোঁ 1 চামুচ। তাৰপিছত মই পালেং শাক বিলাহী এইখিনি চব পিচি লৈছোঁ, পেষ্ট বনাই লৈছিলোঁ, সেইখিনি দি দিলোঁ মই। তাৰপিছত এইখিনি মই পালেং শাকখিনি ভালদৰে ভাজি ল'ম মই। তাৰপিছত হালধি দিলোঁ, জলকীয়া গুড়া দিছোঁ আৰু জিৰা ধনিয়া দিছোঁ মই, মিট মছলা অকণ দিছোঁ। ভালদৰে মই এইখিনি মজাই ল'ম যেতিয়ালৈকে তেল ফুটি ওলাই নাহে। তাৰপিছত মই নিমখ দিলোঁ, নিমখটো দিলে সোনকালে সিজি আহে আৰু মোৰ নিশ্চয় মাতষাৰ বহি আছে, অতিকৈ গা বেয়া, বহুত মানুহৰে হৈছে, গা ভাল নাইকিয়া হৈছে, চৰ্দি কাহ জ্বৰ, মোৰো মাতষাৰ তেনেকুৱাই হৈছে। অলপ ভাল পাইছোঁ আৰু তাৰপিছত অলপ ক্ৰীম দিলোঁ মই, ক্ৰীম দি দিছোঁ মই। এইখিনি ফ্ৰিজত থোৱাৰ কাৰণে বৰফৰলৈকে হৈ গৈছিলে আৰু তেনেকৈ দি দিছোঁ। তাৰপিছত এই পনীৰখিনি মই দি দিম আৰু কিমান চফ্ট হৈছে আপোনালোকে মন কৰিবচোন। তেলত পনীৰখিনি ফ্ৰাই কৰিলে প্ৰায় টান দেখিয়া হৈ যায়, কিন্তু ঠাণ্ডা পানী দিয়াৰ লগে লগে চফ্ট হৈ যায়। তাৰপিছত এইখিনি মই ভালদৰে মজাই অলপ পানী দিলোঁ মই, যিমানটো প্ৰয়োজনত দৰকাৰ আৰু জোলটো হিচাপত। মই বৰ বেছি এটা জোল নাৰাখোঁ। তাৰপিছত ঢাকনা লগাই দিলোঁ, মজিব দিলোঁ। এয়া পূৰা ধোৱা হেৰি হৈ আছে। তাৰপিছত মই ধনিয়া পাত কাটি থৈছিলোঁ, সেইখিনি দিলোঁ। প্ৰায় মোৰ পনীৰ ৰেডি হৈ গৈছে আৰু এয়া চাওকচোন, এয়া মোৰ পনীৰ কেনেকুৱা হৈছে ক'ব, জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।